আমাক 7 নম্বৰ কোৱেশ্চনটো দিয়া আছে 1 divided by 1 plus root 2 plus হৈছে 1 divided by root 2 plus হৈছে root 3 plus হৈছে 1 divided by root 3 plus হৈছে root 4 মানটো আমাক উলিয়াব কৈছে আমি হৈছে ধৰি ললো হৈছে এই মানটো হৈছে x বুলি ধৰি ললো x ইকুৱেল হৈছে 1 divided by 1 plus হৈছে root 2 বুলি ধৰি ললো and y ইকুৱেল হৈছে ধৰি ললো 1 divided by root 2 plus হৈছে root 3 বুলি ধৰি ললো and হৈছে z ইকুৱেল এটো বুলি ধৰি ললো 1 divided by হৈছে root 3 plus হৈছে root 4 বুলি ধৰি ললো আমি জানো যে root 4 ৰ মানটো হৈছে root 4 ৰ মানটো কিমান 2 বুলি জানো আমি হৈছে root 4 ৰ জায়গাত আমি হৈছে 2 টো বহাই দিলো অৰ্থাৎ z ৰ ভ্যালুটো আমি কিমান বুলি ধৰি ললো 1 divided by হৈছে root 3 plus হৈছে root 2 বুলি ধৰি ললো এতিয়া আমি কি কৰিম আমি হৈছে x ৰ মানটো আমি উলিয়াই লবলৈ চাম তাৰ পিছত হৈছে y মানটো আমি উলিয়াই লম তাৰ পিছত হৈছে z ৰ মানটো আমি উলিয়াম সবকে আমি হৈছে নিজৰ সুবিধাৰ কাৰণে আমি হৈছে ভাগ ভাগকে আমি হৈছে উলিয়াবলৈ চাম এতিয়া হলে এটাকে আমি কি বুলি ধৰি লব পাৰো 1 divided by হৈছে 1 plus হৈছে root 2 plus হৈছে 1 divided by root 2 plus হৈছে root 3 plus হৈছে 1 divided by root 3 plus হৈছে root 4 মানটো আমি কি বুলি ধৰি লব পাৰো x plus y plus হৈছে z বুলি ধৰি লব পাৰোনে কারণ হৈছে আমি এটো মানটো কি বুলি ধৰি লৈছিলো x বুলি ধৰিছিলো আৰু হৈছে এটো মানটো আমি কি বুলি ধৰি ললো y বুলি ধৰি ললো ইয়াৰ মানটো আমি কি বুলি ধৰি ললো z বুলি ধৰি ললো এতিয়া আমি প্ৰথমতে আমি কাৰ মানটো নিৰ্ণয় কৰিম প্ৰথমতে আমি x ৰ মানটো উলিয়াই লম তাৰ পিছত হৈছে y মানটো উলিয়াম তাৰ পিছত হৈছে z ৰ মানটো আমি উলিয়াম তাৰ পিছত z ৰ মানটো উলিয়াৰ পিছত আমি হৈছে এক আটাইখিনি মানবিলাক আমি যোগ কৰি দিম আমি x ৰ মানটো কিমান বুলি ধৰি লৈছিলো 1 divided by হৈছে 1 plus root 2 বুলি ধৰি লৈছিলো এতিয়া চোৱা আমি হৈছে এই তলত থকা হৰটো হৈছে অপৰিমেয় সংখ্যা এটা আমি হৈছে ইয়াক পৰিমেয় সংখ্যালৈ লৈ যাব কাৰণে আমি কি কৰিম a plus b into হৈছে a minus b আকাৰলৈ আমি হৈছে হৰটোক আমি লৈ যাবলৈ বিচাৰিম এতিয়া চোৱা এটো হৈছে অলৰেডি হৈছে a plus হৈছে b আকাৰৰ হৈ আছে আমি হৈছে হেতু কাৰণে আমি হৈছে হৰটো কিহে পূৰণ কৰি দিম a minus b ৰে পূৰণ কৰি দিম a minus b মানে এটো হৈছে a বুলি ধৰি লৈছো এটোক আমি b বুলি ধৰি লৈছো তেতিয়া হৈছে a minus b ৰে পূৰণ কৰিলে কি হ'ব 1 minus হৈছে root 2 আমি হৈছে হৰটোক পূৰণ কৰি দিলো আমি হৈছে লবকো আমি হৈছে 1 minus root 2 আমি কি কৰি দিলো পূৰণ কৰি দিলো এতিয়া চোৱা নেক্সট স্টেপটো চোৱা এইটো যদি a plus b into হৈছে a minus b হলে তেতিয়া হলে আমি হৈছে বীজগণিতীয় অভেদ আমি হৈছে পাই আইছো আমি ক্লাস 8 ত a plus b into হৈছে a minus b হলে আমি কি পাই আইছিলো a square minus হৈছে b square পাই আইছিলো তেতিয়া হলে এটো কি হ'ব a square মানে হৈছে 1 square minus হৈছে b square মানে কি হ'ব √2 square আৰু ওপৰত কি হ'ব 1 এ হৈছে 1 minus হৈছে √2 ক আমি পূৰণ কৰিলে 1 minus আমি √2 এ পাম এতিয়া নেক্সট স্টেপটো চোৱা ওপৰত আছে 1 minus √2 আমি জেনেকে আছে আমি তেনেকে লিখি ললো 1 স্কয়াৰ মানে হৈছে 1 কেটা পূৰণ হৈ আছে দুটা পূৰণ হৈ আছে 1 দুটা পূৰণ হলে কি হ'ব 1 গুণ কিমান হ'ব 1 হ'ব এতিয়া চোৱা মাইনাস চিনটো দিলো আকৌ হৈছে √2 স্কয়াৰ ওপৰত স্কয়াৰ থকা কাৰণে আমি হৈছে ইয়াত থকা বৰ্গমূল বা হৈছে স্কয়াৰ ৰুট চিনটো উঠাই দিম তেতিয়া ইয়াৰ মানটো আমি কিমান পাই যাম 2 পাই যাম তাৰ পিছৰ স্টেপটো চোৱা এটো ওপৰত জেনেকে আছিল 1 minus √2 আমি জেনেকে আছিল আমি তেনেকে লিখি ললো একৰ পৰা হৈছে 2 বিয়োগ হলে আমি কিমান পাম বিয়োগ 1 পাম এতিয়া চোৱা এই -1 টো হৈছে 1 minus √2 ক আমি হৰণ কৰিলে আমি কি পাম 1 এ হৈছে 1 minus √2 বাৰে যাব কিন্তু আগফালে দি হৈছে মাইনাস চিনে আমি হৈছে 1 minus √2 ক আমি হৰণ কৰি দিম এতিয়া চোৱা মাইনাস এ হৈছে 1 এর লগত পূরণ করলে কি হবো -1 হবো এই মাইনাসে কি হবো প্লাস হবো আর হইছে √2 হবো এটা কি x মানটো আমি পালো -1 প্লাস হইছে √2 বলি পালো y মানটো আমি কিমান বলি ধৰি লৈছিলো 1 ডিভাইডেড বাই হইছে √2 প্লাস হইছে √3 এতিয়া চোৱা এই তলত থকা আমি হইছে হৰটো এটা অপৰিমেয় সংখ্যা হোৱা কাৰণে আমি হইছে পৰিমেয় সংখ্যালৈ লৈ যাব কাৰণে আমি কি কৰিম ইয়াৰ লগত হৈছে আমি এই তলত থকা হৰটোক আমি হৈছে a plus b into হৈছে a minus b আকাৰলৈ লৈ যাব বিচাৰিম এতিয়া চোৱা এটো অলৰেডি হৈছে a plus b আকাৰ হৈ আছে তেতিয়া হলে আমি এই তলত হৈছে হৰটোক আমি কিহে পূৰণ কৰিম a minus b ৰে পূৰণ কৰিম অৰ্থাৎ হৈছে √2 minus হৈছে √3 এ পূৰণ কৰি দিলো আমি হৰটোক পূৰণ কৰিলো আমি হৈছে লবটোকো আমি কিহে পূৰণ কৰি দিলো লব আৰু হৰ দুইকে হৈছে √2 minus হৈছে √3 এ আমি হৈছে পূৰণ কৰি দিয়া হ'ল এতিয়া চোৱা এটো a plus b into হৈছে a minus b হলে আমি কি পাই আহিছিলো a square minus হৈছে b square বুলি আমি হৈছে ক্লাস 8 ত পঢ়ি আহিছিলো তেতিয়া হলে এটো a square মানে হৈছে √2 square হল আৰু হৈছে minus b square মানে হৈছে √3 square হল
ঠিক একেদৰে ওপৰত কি হ'ল চাওঁচোন একেৰে হৈছে √2 মাইনাছ হৈছে √3 পূৰণ কৰিলে আমি ওপৰত কিমান পাম √2 মাইনাছ হৈছে √3 পাম এতিয়া তলত কি এতিয়া নেক্সট ষ্টেপটো চোৱা √2 স্কয়াৰ বুলি দি আছে ওপৰত স্কয়াৰ হৈ থকাৰ কাৰণে ইয়াত থকা স্কয়াৰ ৰুট বা হৈছে বৰ্গমূল চিনটো উঠি যাব তেতিয়া হলে ইয়াৰ ভ্যালুটো কিমান পাম আমি 2 পাম মাইনাস চিনটো দিলো তাৰ পিছত √3 স্কয়াৰ ওপৰত স্কয়াৰটো থকাৰ কাৰণে ইয়াত থকা স্কয়াৰ ৰুট বা বৰ্গমূল চিনটো উঠি গলে তেতিয়া ইয়াৰ মানটো কিমান পাম 3 পাম আৰু ওপৰত যেনেকে √2 মাইনাছ √3 যেনেকে দি আছে আমি তেনেকে লিখি ললো তাৰ নেক্সট ষ্টেপটো চোৱা ওপৰত হৈছে √2 মাইনাছ √3 যেনেকে দি আছে তেনেকে লিখি ললো এই 2 ৰ পৰা হৈছে 3 বিয়োগ হলে আমি কিমান পাম বিয়োগ 1 পাম এতিয়া হৈছে -1 এ হৈছে √2 মাইনাছ √3 আমি হৰণ কৰিলে আমি কি পাম একে হৈছে 1 এ হৈছে √2 মাইনাছ √3 হৰণ কৰিলে আমি √2 মাইনাছ √3 পাম কিন্তু আগফালেদি কি হে পূৰণ হ'ব মাইনাছে পূৰণ হ'ব এতিয়া ইয়াৰ মানটো কিমান পামগে -√2 মাইনাছে মাইনাছে প্লাস √3 পাম এতিয়া হলে এটাকে y মানটো পালো -√2 প্লাস হৈছে √3 পালো এইটো আমি কাকতে আমি লিখি থলো এবাৰ আমি হৈছে z ৰ মানটো উলিয়াম z ইকুয়াল আমি কি বুলি ধৰি লৈছিলো 1 ডিভাইডেড বাই হৈছে √3 প্লাস হৈছে 2 বুলি ধৰি লৈছো যেটো হৈছে আমি √4 ৰ জায়গাত আমি কি বহাই দিছিলো আমি হৈছে √4 ৰ মানটো হৈছে 2 হোৱাৰ কাৰণে আমি হৈছে 2 বহাই দিছিলো এতিয়া চোৱা এই তলৰ সংখ্যাটো এটা অপৰিমেয় সংখ্যা আমি পৰিমেয় সংখ্যালৈ লৈ যাবৰ কাৰণে আমি প্ৰথমতে আমি কি কৰিম এই হৰটো কি কৰি লম a + b * হৈছে a - b আকাৰত কৰি লম এতিয়া হৈছে অলৰেডি √3 প্লাস হৈছে 2 to a + b আকাৰত হৈ আছে এটো হৈছে a আৰু হৈছে এটো b এটো a + b আকাৰত হৈ আছে আমি হেতু কাৰণে কি কৰিম আমি হৈছে হৰটোক আমি কিহে পূৰণ কৰি দিম a - b ৰে পূৰণ কৰি দিম অৰ্থাৎ √3 মাইনাস হৈছে 2 ৰে পূৰণ কৰি দিলো আমি হৈছে তলত পূৰণ কৰিলে আমি ওপৰটো পূৰণ কৰিব লাগিব 1 ৰ লগতো আমি হৈছে √3 মাইনাস হৈছে 2 ৰে পূৰণ কৰি দিলো এটো কাৰণে আমি লিখিলো লব আৰু হৰ দুই কে √3 মাইনাস হৈছে 2 ৰে পূৰণ কৰা হ'ল এতিয়া চোৱা a + b * হৈছে a - b হলে মানে আমি কি পাই আছিল হলে a স্কয়াৰ মাইনাস হৈছে b স্কয়াৰ হয় এটাকে a স্কয়াৰ মানে হৈছে √3 স্কয়াৰ হল মাইনাস b স্কয়াৰ মানে হৈছে 2 স্কয়াৰ হল আৰু ওপৰত হৈছে 1 ৰ লগত √3 - 2 পূৰণ কৰিলে √3 - আমি 2 এ পাম এতিয়া নেক্সট ষ্টেপটো চোৱা ওপৰত √3 - 2 আছিল আমি হৈছে √3 - হৈছে 2 এ লিখি ললো আৰু তলৰ ষ্টেপটো চোৱা √3 স্কয়াৰ আছিল √3 স্কয়াৰ ওপৰত হৈছে স্কয়াৰটো থকা কাৰণে ইয়াত স্কয়াৰ ৰুট বা হৈছে বৰ্গমূল চিনটো উঠি গল তেতিয়া হৈছে ইয়াৰ মানটো আমি কিমান পালো 3 পালো আৰু হৈছে মাইনাস চিনটো দিলো 2 স্কয়াৰ মানে হৈছে 2 দুটা পূৰণ হৈছে 2 দুগুণ কিমান পাম আমি 4 পাম তাৰ নেক্সট ষ্টেপটো চোৱা ওপৰত √3 - 2 আছিল আমি √3 - 2 এ লিখি ললো আৰু তলত 3 পৰা হৈছে 4 বিয়োগ হলে মানে আমি কিমান পাম -1 পাম আৰু ওপৰত হৈছে √3 - 2 আছে এতিয়া চোৱা -1 এ হৈছে √3 - 2 ক আমি হৰণ কৰিলে মানে আমি হৈছে মাইনাস হৈছে √3 - 2 পাম এতিয়া মাইনাস চিনে হৈছে √3 পূৰণ কৰিলে -√3 হ'ব মাইনাসে মাইনাসে প্লাস আৰু হৈছে 2 হ'ব তেতিয়া হৈছে z ৰ মানটো আমি কি মান পালো -√3 + 2 এতিয়া চোৱা 1 ডিভাইডেড বাই হৈছে 1 প্লাস হৈছে √2 প্লাস হৈছে 1 ডিভাইডেড বাই √2 প্লাস হৈছে √3 প্লাস হৈছে 1 ডিভাইডেড বাই √3 প্লাস হৈছে √4 এই আটাইখিনিক আমি কি বুলি ধৰি লৈছিলো এটো হৈছে আমি x বুলি ধৰি লৈছিলো এটো y আৰু এটো z বুলি ধৰি লৈছিলো তেতিয়া ইয়াৰ যোগফলটো আমি কি বুলি পাইছিলো x + y + হৈছে z বুলি পাইছিলো নে এতিয়া হৈছে x ৰ জায়গাত আমি হৈছে x ৰ মানটো আমি কিমান পালো -1 প্লাস হৈছে √2 বুলি পালো এই x ৰ জায়গাত আমি হৈছে -1 প্লাস হৈছে √2 বুলি বহাই দিলো প্লাস হৈছে y জায়গাত আমি y মানটো কিমান পাইছিলো -√2 প্লাস হৈছে 3 পাইছিলো আমি হৈছে y জায়গাত আমি -√2 প্লাস হৈছে 3 বুলি বহাই দিলো তা প্লাস চিনটো দিলো তাৰ পিছত z ৰ জায়গাত আমি কি বহাম -√3 প্লাস হৈছে 2 বুলি বহাই দিলো এতিয়া আমি পিছৰ ষ্টেপত আমি কি কৰিম আমি হৈছে ব্ৰেকেট বিলাক খুলি দিম ইয়াৰ হৈছে ব্ৰেকেটটো খুলি দিলে ইয়াৰ মানটো কিমান পাম -1 প্লাস হৈছে √2 বুলি পালো এটো হৈছে প্লাসে মাইনাসে হৈছে মাইনাস হ'ব -√2 প্লাস হৈছে 3 বুলি পালো ঠিক একেটো হৈছে ইয়াৰ ব্ৰেকেটটো খুলি দিলে প্লাসে মাইনাসে মাইনাস হল এটো হল -√3 হল তাৰ পিছত হৈছে +2 এতিয়া চোৱা এইটো √2 পৰা হৈছে এইটো √2 বিয়োগ হৈ গুছি গল এইটো √3 পৰা হৈছে এইটো √3 বিয়োগ হৈ গুছি গল তেতিয়া থাকিলে কি এফালে থাকিলে +2 এফালে থাকিলে -1 এই 2 ৰ পৰা হৈছে 1 হৈছে বিয়োগ হৈ গুছি গলে তেতিয়া আমাৰ থাকিবগে কিমান 1 1 থাকিবগে 2 পৰা হৈছে 1 বিয়োগ হলে থাকিব কিমান 1 এইটোৱে হ'ব আমাৰ হৈছে উত্তৰটো তেতিয়া 7 নম্বৰ প্ৰশ্নটো উত্তৰটো কিমান পালোগে 1
আমাৰ 8 নম্বৰ প্ৰশ্নটো দি আছে root a plus x minus হৈছে root a minus x divided by হৈছে root a plus x plus হৈছে root a minus x বুলি দি আছে এতিয়া আমি কি কৰিম ইয়াত হৈছে তলৰটো হৈছে আমি হৈছে ওপৰত হৈছে root বা বৰ্গমূল হৈ থকা কাৰণে এই বৰ্গমূল চিনটো আমি আঁতৰাবৰ কাৰণে আমি কি কৰিম এটো হৈছে a plus b ইনটু হৈছে a minus b আকাৰলৈ লৈ যাম এটো হৈছে অলৰেডি যদি আমি যদি এটুক যদি a বুলি যদি ধৰি লওঁ এটুক যদি b বুলি ধৰি লওঁ তেতিয়া হলে এটো অলৰেডি a plus b আকাৰত হৈ আছে আমাক আৰু কি লাগে a minus b লাগে হেতু কাৰণে আমি কি কৰিলো root a plus x minus হৈছে root a minus x এ আমি পূৰণ কৰি দিলো মানে কি হে আমি পূৰণ কৰি দিলো a minus b ৰে পূৰণ কৰি দিলো তলৰটো কি আকাৰত হৈ গল তেতিয়া a plus b ইনটু হৈছে a minus b হৈ গল ঠিক একেদৰে ওপৰত চোৱা এই তলত আমি হৈছে root a plus x minus হৈছে root a minus x এ আমি তলত পূৰণ কৰি দিয়া কাৰণে আমি ওপৰতো পূৰণ কৰি দিব লাগিব অৰ্থাৎ লব আৰু হৰ দুইটাকে আমি কিহে পূৰণ কৰি দিলো root হৈছে a plus x minus হৈছে root a minus x এ লব আৰু হৰ দুইটাকে পূৰণ কৰি দিলো এতিয়া চোৱা এই ওপৰত যদি আমি যদি চাওঁ root হৈছে a plus x minus হৈছে root a minus x ইয়াতো আছে দুটা আছে নে root হৈছে a plus x minus হৈছে root a minus x দুটা থকা কাৰণে আমি কি বুলি লিখিব পাৰো root a plus x minus হৈছে root a minus x whole square বুলি লিখিলো এটো কি বুজাই আছে root হৈছে a plus x minus হৈছে root a minus x কেটা পূৰণ হৈ আছে দুটা পূৰণ হৈ আছে এতিয়া চোৱা এই ওপৰটো হৈছে আমি যদি এটো হৈছে root a plus x টুক আমি যদি a বুলি ধৰি ললো আৰু হৈছে যোগ root হৈছে a minus x টুক আমি যদি b বুলি ধৰি ললো তেতিয়া হৈছে এটো a plus b হৈ আছে আৰু হৈছে হিটু কি হৈ আছে a minus b হৈ আছে তেতিয়া a plus b ইনটু হৈছে a minus b হলে মানে তেতিয়া আমি কি পাই আছিলো a স্কয়াৰ মাইনাস হৈছে b স্কয়াৰ বুলি পাই আছিলো তেতিয়া হলে a স্কয়াৰ মানে হৈছে কি হ'ব root হৈছে a plus x স্কয়াৰ হ'ব মাইনাস হৈছে b স্কয়াৰ মানে হৈছে কি হ'ব root হৈছে a minus x স্কয়াৰ হ'ব আৰু ওপৰত কিমান আছে root হৈছে a plus x minus হৈছে root হৈছে a minus x স্কয়াৰ আছে x whole স্কয়াৰ এতিয়া নেক্সট স্টেপটো চোৱা এই ওপৰত হৈছে স্কয়াৰ চিনটো থকাৰ কাৰণে কি হ'ল ইয়াত থকা ওপৰত থকা হৈছে স্কয়াৰ ৰুট বা হৈছে বৰ্গমূল চিনটো উঠি গুছি গল তেতিয়া হলে আমি হৈছে ইয়াৰ মানটো কিমান পালো a plus x পালো ওপৰত থকা বৰ্গমূল চিনটো উঠি গুছি গল তাৰ পিছত মাইনাস চিনটো দিলো এই ওপৰত হৈছে ওপৰত স্কয়াৰ থকা কাৰণে স্কয়াৰ ৰুট বা বৰ্গমূল চিনটো উঠি গলে ইয়াৰ ভ্যালুটো ইয়াৰ মানটো কিমান পাম a minus x পাম আৰু ওপৰত কি হ'ল চোৱা এইটো কি আকাৰত হৈ আছে এইটো যদি আমি যদি a বুলি ধৰি লও এইটো b বুলি ধৰি লও তেতিয়া হলে এইটো কি আকাৰত হৈ আছে a minus b whole square হৈ আছে a minus b whole square হলে মানে আমি কি পাই আইছিলো a square minus হৈছে 2ab plus হৈছে b square বুলি পাই আইছিলো a square মানে হৈছে root হৈছে a plus x square minus 2ab এর মানটো হৈছে root a plus x into হৈছে পূৰণ হৈছে b root 2ab আছিল নে b মানটো হৈছে root হৈছে a minus x plus হৈছে b square মানে b মানটো কিমান আছিল root হৈছে a minus x square এতিয়া নেক্সট স্টেপটো চোৱা ইয়াত থকা তলত থকা আমি তলত থকা কিটাৰ আমি হৈছে ব্ৰেকেট বিলাক খুলি দিলো a plus x টো ব্ৰেকেটটো খুলি দিলো তাৰ পিছত হৈছে a minus x ৰ ব্ৰেকেটটো খুলি দিলে মাইনাস এ এটো পূৰণ হলে মাইনাস এ হল মাইনাস এ প্লাস x হৈ গল তেতিয়া হলে তলৰ ভ্যালুটো আমি কিমান পালো a plus x মাইনাস হৈছে a প্লাস হৈছে x বুলি পালো আৰু ওপৰত কি হল চোৱা এই ওপৰত হৈছে স্কয়াৰটো থকাৰ কাৰণে আমি হৈছে স্কয়াৰ ৰুট বা বৰ্গমূল চিনটো উঠাই দিলো তেতিয়া ইয়াৰ মানটো কিমান পালো a plus x পালো মাইনাস হৈছে 2 আৰু হৈছে ইয়াত হৈছে এই দুটা পূৰণ হৈ থকা কাৰণে আমি হৈছে এটা হৈছে বৰ্গমূল চিনৰ তললে ভিতৰলে আমি লৈ আহিব পাৰো এই গুটে কিটা এটো হৈছে a plus x ৰ লগত হৈছে a minus x বুলি লিখিব পাৰো root হৈছে a plus x into হৈছে a minus x বুলি লিখিব পাৰো প্লাস হৈছে হিটু হৈছে স্কয়াৰ থকা কাৰণে হৈছে স্কয়াৰ ৰুট বা বৰ্গমূল চিনটো উঠি গল তেতিয়া ইয়াৰ মানটো কিমান পালো a minus x পালো এবাৰ চোৱা এই ব্ৰেকেটটো খুলি দিলো এটো পালো হৈছে a plus x পালো মাইনাস হৈছে 2 এইটো হৈছে এই স্কয়াৰ ৰুটৰ ভিতৰত কি আছে a plus x into হৈছে a minus x আছে মানে হৈছে এইটো a plus b into হৈছে a minus b আকাৰত হৈ আছে a plus b into a minus b হলে আমি কি পাইছিলো a square
a স্কয়ার মাইনাস হৈছে b স্কয়ার পাইছিলো অর্থাৎ হৈছে a স্কয়ার মাইনাস হৈছে x স্কয়ার হ'ব প্লাস এটো হৈছে যদি আমি ব্র্যাকেটটো খুলি দিও তেতিয়া প্লাস a হ'ব মাইনাস x পাম এ তলত কি আছিল এটো এৰ পৰা হৈছে এটো এ বিয়োগ হৈ গুছি গল এটো x ৰ লগত এটো x যোগ হৈ পেলা আমি পালো 2x পালো এতিয়া চোৱা এবাৰ নেক্সট স্টেপটো কি হ'ব চোৱা এটো a লগত এটো a লগ হৈ পেলা আমি 2a বুলি লিখিলো এটো x ৰ পৰা হৈছে এটো x ক্যান্সেল গুছি গল অৰ্থাৎ ওপৰত এই লগত আমি কি পালো 2a পালো মাইনাস এটো হৈছে স্কয়াৰ ৰুটৰ ভিতৰত কি আছিল a স্কয়াৰ মাইনাস হৈছে x স্কয়াৰ আছে আৰু তলত আছিল 2x আছিল এতিয়া চোৱা ইয়াতো 2 আছে ইয়াতো 2 আছে আমি হৈছে 2 কমন আহিব দুইটাৰ পৰা সাধাৰণ উৎপাদক হয় দুইটাৰে দুইটো বাহিৰলৈ ওলাই গুছি আহিলে আৰু হৈছে ব্র্যাকেটৰ ভিতৰত কি থাকিলে ইয়াত থাকিলে a মাইনাস হৈছে ইয়াৰ পৰা 2 টো বাহিৰলৈ ওলাই গুছি আহিলে তেতিয়া ইয়াত অকল কি থাকিলে ৰুট হৈছে a স্কয়াৰ মাইনাস হৈছে x স্কয়াৰ এতিয়া এটো 2 এটো 2 আমি যদি হৰণ যদি কৰি দিও তেতিয়া কি থাকিব তলত থাকিব x থাকিব আৰু ওপৰত থাকিব কি থাকিব a মাইনাস ৰুট a স্কয়াৰ মাইনাস হৈছে x স্কয়াৰ এইটোৱে হ'ব আমাৰ হৈছে উত্তৰ